আজি ৰাতিপুৱাই পথাৰলৈ আহিলোঁ আৰু ভাবিলোঁ 5 জুন বিশ্ব পৰিৱেশ দিৱস, সেইকাৰণে কিবা গছপুলি এটা ৰুওঁ বুলি ভাবিলোঁ। আৰু আপোনালোকেও যদি পাৰে কিবা এটা হ'লেও ৰুবচোন আজিৰ দিনটোত। এনেতো আমাৰ সময় নায়েই ৰুবলৈ, নুৰুৱেই আমি। আজি ব্যস্ততাৰ মাজত এইবোৰ গছ ৰোৱা কোৱা এইবিলাক পাহৰিয়ে পেলাইছে সকলোৱে। সেইকাৰণে 5 জুনটোত অন্তত এটা হ'লেও মানুহে কিবা এটা হ'লেও পুলি ৰুব লাগে। সেইকাৰণে মই ভাবিলোঁ আজি পথাৰতে যাওঁ, ফিছাৰী কিনাৰত আমাৰ তাতে বোলো কিবা কিবি এটা ৰুওঁগৈ। মই লকডাউনত কিবা কিবি পুলি, নেমু পুলি বা ডালিম পুলি কিবা কিবি মই ৰুইছিলোঁ সেই পথাৰতে এনেকৈ ফিছাৰী কিনাৰত, আৰু সেইকেইটা হৈছে বাৰু, মই দেখাম। আজি ভাবিলোঁ তামোল পুলি দুটাকৈ ৰুই থৈ যাওঁহি ইয়াত। বেলেগ আৰু ৰুবলগীয়া তেনেকুৱা একো নাপালোঁ, সেইকাৰণে ভাবিলোঁ ফিছাৰী কিনাৰত তামোল পুলি দুটাকৈ লগাই থৈ যাওঁহি। আৰু আপোনালোকেও লগাবচোন এটাকৈ, যিকোনো এটা পুলি হ'লেও লগাব। তেতিয়া ধৰি লবা আমাৰ এই সুন্দৰ পৰিৱেশটো আৰু সুন্দৰ হৈ থাকিব। সেউজীয়া যিটো পৰিৱেশ সেইটো সেউজীয়া হৈ থাকিবলৈ দিয়ক। সেইকাৰণে সকলোৱে এটা পুলি হ'লেও আজিৰ দিনটোত অন্তত ৰুব দেই। মই এতিয়া আপোনালোকক দেখাম মইনো কেনেকৈ ৰুইছোঁ, বলক। এইটো মই ধুনীয়াকৈ গাঁত খান্দি ল'লোঁ। ইয়াত মই এতিয়া অকণ কোমল মাটি দি ল'ম, ফিছাৰী কিনাৰৰ অকণ বোকা কোমল মাটি দি ল'ম, তেতিয়া ৰ'দত শুকাই নাহিব বাৰু। এয়া দেখিছে মই ধুনীয়াকৈ দকৈ গাঁতটো খান্দি ল'লোঁ। এয়া অকণমান কোমল মাটি দি লৈছোঁ, দি ল'লে ধৰি ল'বা জীপটো থাকিব। এনেদৰে মই অকণমান দি লৈছোঁ, দি ল'লে ভাল হয়, নহ'লে শুকাই আহিব, ৰ'দ কাঢ়া যিহেতু পথাৰত। সেইকাৰণে এনেদৰে দি লৈছোঁ। এনেদৰে এইটো মই ৰুই লৈছোঁ এতিয়া। বাবু তুমিও ৰুবানে এটা ন? অঁ ৰুবা, মই এইটো ৰুই লওঁ। আমি সকলোৱে এটা এটা হ'লেও পুলি অন্তত বিশ্ব পৰিৱেশ দিৱসৰ দিনা ৰুলে ভাল। এনেদৰে মই আজি এয়াকে ৰুইছোঁ। এই কচুৰি পেনাই দুটামান লৈ আনিছোঁ, কেইটামান যা সুৰেশ, ই তেনেকুৱা পেনাই দুডালমান দি থৈ যাম, জীপটো হৈ থাকিব, লৈ যা। এয়া এনেদৰে মাটিখিনি দি ল'লোঁ। এতিয়া মই এয়া দেখিছে এনেকৈ জীপটো থাকে কাৰণে এনেদৰে মই দি দিম কিনাৰত, তেতিয়া ধুনীয়া জীপ হৈ থাকে, ৰ'দ দিলেও শুকাই নাযায় বস্তুটো। এই তাহাঁতৰ তাৰপৰা মগটোত পানী একমগ লৈ আনিছোন যা। এয়া দেখিছে এনেদৰে জীপটো পাবৰ কাৰণে মই ইয়াত এনেদৰে দি ল'ম। ইয়াত পানী অলপো দি দিম এতিয়া। দেই পোনকৈ দিয়া বাবু ধুনীয়াকৈ। সি কৈছে মামী ময়ো ৰুম, মই বোলো ব'লা তুমিও ৰুবা। দুইটাই আজি ৰুইছোঁহি। ধুনীয়াকৈ সেইখিনি দি দিয়া, মাটিখিনি। দুইটাই একদম পূৰা লাগি গৈছে দেই ধুনীয়াকৈ। হৈছে দিয়া, ধুনীয়া হৈছে। এইটো এটা ৰুইছিলোঁ লকডাউনত, সৰু হৈ আছে বাৰু এইটো। এয়া নেমু পুলি। এইকেইটা ডাঙৰ হৈছে, পোক লাগিছে। এয়া পোকে পাতবোৰ খাই নষ্ট কৰি পেলাইছে, কিন্তু ডাঙৰ হৈছে এজোপা। এয়া বেঙেনা পুলি ৰুইছিলোঁ এজোপা। এয়া বেঙেনা পুলি। সিদিনা মাজতে 4টা বেঙেনা লাগিলে, খালোঁ নি পেলাই। 4-5 জোপামান ৰুইছোঁ, মই দেখাই আছোঁ। এইটো এটা নেমু পুলি, মই এইবিলাক লকডাউনতে ৰোৱা। প্ৰথম লকডাউন দিওঁতেই ৰুইছিলোঁ দেই। এইটো মধুৰিআম পুলি, এইটো ৰুইছিলোঁ। এইবোৰ
পথাৰত আহি মই এইবোৰে ৰুই ফুৰিছিলোঁ বন্ধৰ দিনত। এজোপা এজোপা নেমু গছ, এয়া পোকে খাইছে কিয় জানো, এইবোৰ পথাৰত বহুত পোক থাকে, এইবোৰ বহুত পোকে পাতবোৰ খাই পেলাইছে। এইজোপা এজোপা বেঙেনা লাগি পেলাই হেৰি কলি পেলাইছে, আকৌ লাগিব। এইজোপা এজোপা নেমু গতি নাইকিয়া হৈছে নেমু কেইজোপা। এইটো ডালিম পুলি, এই বেচেৰাটো মৰি যোৱা নিচিনাই হৈছিলে। আকৌ কুঁহপাত আহিলে যেনিবা কষ্ট কৰোঁতে, সদায় পানী দিওঁতে এইটো জিৰিলে। এয়া ডালিম পুলি, এইটো এজোপা এজোপা নেমু গছ, পাতবোৰহে পোকে খাইছে। মনটো দুখ লাগিছে, ইমান কষ্টৰে ৰুই পেলাই যত্ন কৰিছোঁ, এইবোৰ চাই তাই দিছোঁ পোকে নধৰিবৰ কাৰণে, এইবিলাক বহুত যত্ন কৰিছোঁ, তথাপিতো পোক লাগিয়ে আছে। এইটো বেঙেনা লাগিছে এজোপা গছত, কিন্তু বেয়াই হৈছে। এইটো গছজোপা মৰি গৈছে, কিবা ভাল নহ'লে। এয়া দেখিছে, এয়া মগুমাহ পেলাইছিলে পুখুৰী কিনাৰত, এয়া মগুমাহৰ খেতিও কৰিছে আমাৰ। এয়া মগুমাহ ফিচাৰী কিনাৰত এনেই ছটিয়াই দিওঁতে এইকেইটা লাগিছে, পকিছে, এইকেইটা ছিঙিবলৈ হৈছে, ছিঙিব লাগিব। এইবোৰ মগুমাহ। এইটো তামোল পুলি আকৌ লকডাউনতে ৰুইছিলোঁ, বাচিলে যেনিবা, কিন্তু বাহা নাই। এয়া এইটো এটা ৰুইছিলোঁ। এইটো ৰবাব টেঙা পুলি, এইটো ডাঙৰ হৈছে, ইমানকণমান আছিলে যে, বেছি ডাঙৰ নাছিলে। এতিয়া বেচেৰাটো ডাঙৰ হৈছে, মনটো ভাল লাগিছে বাৰু। এইটো তামোল পুলিহে মৰা নিচিনা হৈ গৈছেচোন, বাচিব তেওঁ। এয়া জলকীয়া পুলি ৰুইছোঁ, এয়া জলকীয়া পুলি। এয়া দেখিছে, এইজোপা আছে ভেবেলী লতা। পথাৰত এইজোপা নিজেই হৈছিলে, মই এনেকৈ জেং দি দিছোঁ, এনেদৰে জেং দি দিছোঁ বা বগাবলৈ। এয়া বনৰীয়াই হয়, নিজে লাগিছে এজোপা, মই ৰোৱাও নাই, নিজে বগাইছে। মই গোন্ধটোতহে গম পাই পেলাই ভেবেলী লতা বুলি গম পাইছিলোঁ, ধৰিবই পৰা নাছিলোঁ। সেইকাৰণে জেং এডাল দি দিলোঁ, এনেদৰে অলপ বাঢ়িছে বাৰু। এয়া দেখিছে, ৰঙালাও এজোপা বগাইছে কিমান। এজোপা পথাৰতে ৰুইছিলোঁ মানে মই ৰোৱা নাছিলোঁ অৱশ্যে, আমাৰ মানুহ এজন আছে, সেই মানুহজনে ৰুইছিলে। এয়া ফুল ফুলিছে দেখিছে, এই ফুলটো বেচন দি এনেকৈ লেটিয়াই ভাজি খাই কিন্তু ধুনীয়া লাগে, পকৰি বনাই। এজোপা ৰঙালাও। এইটো জলকীয়া পুলি ডাঙৰ হৈছে, এয়া জলকীয়া পুলি। এয়া জলকীয়া পুলি ডাঙৰ হৈছে, একে গোটেই লাইনত জলকীয়া পুলি, গোটেই লাইনত জলকীয়া পুলি ৰুই দিছিলোঁ, ডাঙৰ হৈছে। মনটো ভাল লাগে বাৰু, কিবা এটা ৰোৱা বস্তু ডাঙৰ হ'লে মনটো সঁচাই বহুত ভাল লাগে। এইটো লাও পুলি ৰুইছিলে কেতিয়াবাই বাৰু মানুহজনে, সৰু হৈ আছিলে, বগোৱা নাছিলে, এতিয়া অকণমান বগাইছে, ডাঙৰ হৈছে বাৰু। এতিয়া লাও পুলি, এইটো লাও পুলিও বগাইছে পথাৰত। ভাল লাগে এনেকৈ কিছুমান নিজে ৰোৱা বা কৰা বস্তুটো হ'লে সঁচাই বহুত ভাল লাগে। এয়া দেখিছে, এজোপা চিনি পাইছে জানো কি গছ? এজোপা হৈছে ৰহৰ দালি গছ, দেখিছে? এয়া গোটেই ফিচাৰী কিনাৰত এয়া ৰহদালি গছো ৰুই দিছে, ৰহদালি দিছিলে, তাৰপৰা গছ হৈছে, বাচিলে যেনিবা, হ'ল। গোটেই ৰাউণ্ডটোত এনেদৰে দি দিছিলে। ফিচাৰী মাছ আজি আকৌ ধৰিছিলে, মই দেখাইছোঁ বাৰু অকণমান। এয়া মাছ ধৰি আছে।
এইটো এটা ফিচাৰী আৰু এইটো এটা ধৰিয়ে আছে মাছ চাৰ বহি আছে।